ছোৱালী এতিয়া ৰাতি হ'ব লাগে এটা কাছৰ ভিতৰতে এইটো চাবলৈ দৰা আহিব কিমান দৰা আহিব তোমালোকে মোৰ অনুমান নোলোৱাকে তোমালোকে দৰা চাই এদি হৈছে কাৰণ তুমি কাৰণ চান একো নাই একো নাই তই এটা ধুনীয়াকৈ এখন তাৰপিছত সমকে সময় মিলি এখন বিচনি পাগে একবাৰ তই দৰা আহিব নহয় তাৰপিছত একেবাৰে গাটো ভালকৈ ধুলে পিনে ইমান একেবাৰে গা ধুলে তোৰ গাটো বৰ গেলা গৈছে মোৰ আৰু তোৰ আছে হ'বগে ন একেবাৰে গোটেই কাষলৈ কালি গোন্ধ হৈছোঁ একেবাৰে সেই চোৱা তই মলি ভালকৈ ধুই পিনে কেনেবাকৈ দৰা আকৌ তোৰ গাটো গৈছে নে দৰা পলাব একেবাৰে মা মই এতিয়া বিয়া হ'ব নোৱাৰো দেই মই ব্যস্ত নহওঁ দৰাটো কৈ দেখি যোৱা নহ'ব দেই এনেকৈ বেজকৈ ছোৱালী মই এনে ঘৰ ভাড়া হ'ব নোৱাৰো বাপে মায়ে আৰু কিমানো তোক খুৱাব তোৰ এতিয়া ধুনীয়াকৈ দৰা চাই মেলি একেবাৰে তোক বিয়া দিব লাগিব তই মুঠতে মোৰ কথা মানিবই লাগিব যা একবাৰ কেঁচাই ভালকৈ ধুই ল'বিগৈ এতিয়া মতে যাওঁ দেখি কৰি গৈ আহিবি যা নধুং যাই গা চা মই বিয়াও নহওঁ গাও নধুং আৰু কেইদিনমান থিয় পাৰিলোহে মোৰ গা চা নোধোৱাকৈ একেবাৰে দৰাটোৰ পৰা খেদি পঠাব লাগিব নহয় তাই আহি পিনে মই গাটো গাত ধুই দিমগৈ এতিয়া মোৰ গাতে গা গোন্ধাব নহয় এতিয়া দৰা পেলাব একেবাৰে হেৰি আপুনি যে ৰাখি আছে যাওক একেবাৰে দৰাটো হিলে চাই আহিবগৈ দৰাটো হিলে গম পামেই দেখোন দৰাটোক চাবগৈ লাগে নেকি যাওকচোন অকণমান খোৱা মানুহ ভাল পাব সিহঁতে হ'ব দিয়া তোমাৰ আৰু কিনো খাব নাজানো আৰু দেই বোলো গৃহস্থ ঘৰত আছেনে ঐ ল'ৰা আকৌ একেলৈ ৰখি আছ দেউতা নেযাওঁ এইটো তোৰ আজিৰ পৰা তোৰ চচুৱাই ঘৰহে একো নহয় ঐ ল'ৰা একেবাৰে গা ধি মাৰি পঠাম দেই একেবাৰে কি লাজ কৈ আছ তই এনেকৈ লাজ লাগিলে নহয় তোৰ একেবাৰে মানুহে ছোৱালী নিদিব আপোনালোক কোনফালে সোমালেহি মই আগফালে আহি আছিলোঁ আপোনালোকক নেদেখিলোঁ যে আপুনি মানে ইমান বাপেকে মানে আমি কোনোবা কাম কৰা লাও বুলিহে সেইটো কাৰণে আপোনাক নামাতিলোঁ সেইটো কাৰণে সোমাই গুচি আহিলোঁ আমি পিছে আমি দেৰি কৰি নাথাকোঁ বেছি দেৰি ছোৱালীজনী মাতি দিয়ক চাওঁকি আমাক ছোৱালী তই পলালে এনে কেনেকৈ হ'ব তোক চাবলৈ আহিছে দৰা ল'ৰা এইটো পচন্দ হৈছে নাই দেউতা হৈছে সেইকাৰণে মোৰ ছোৱালী পগলাহে সেইকাৰণে মোৰ ধুনীয়া পচন্দ হৈছে তোৰ পচন্দ হৈছে যে আৰু মই কি ক'ম এখন বিয়া ফিক্স কৰি ধৰি ল'ম আৰু তথাপি কিন্তু প্ৰশ্ন সুধি লওঁ ছোৱালীজনীয়ে একেবাৰে ঘৰ চৰ কাম কৰিব জানে নাই কি কাম কৰিব জানেনো এবাৰ কওকচোন হে হয় নেকি পিছে কিবা এনেকৈ ভাত চাত বনাব জানে নাই তেনেকৈ হ'লে বাৰু এতিয়া কেনেকৈ হ'ব আমি ছোৱালীজনী বিয়া দিব নোৱাৰিম নহয় পিছে সেইবিলাক কথা পাতি বাৰু তাই পঢ়া শুনা কিমান হে এইটো কেনেকৈ পাছ হয় এতিয়া আমিও দুটা প্ৰশ্ন এটা সুধোঁ আৰু দেই হয় নেকি সোধক তেন্তে কি প্ৰশ্ন সুধিব লাগে মানে আপোনাৰ ল'ৰাই কিবা কাম চাম কৰেনে মানে বিয়া পাতিলে অকণমান ছোৱালী খুৱাবগৈ লাগিব ন কিবা কাম চাম কৰি মেলি কৰে মোৰ ল'ৰাই বহুত কাম কৰে নহয় কি চাকৰি কৰে বাৰু চাকৰি নকৰে ৰাতিপুৱা শুই উঠে গৰু গোহালিটো চফা কৰে তাৰপিছত চোতালন খাই বলে চোতালন খায় তাৰপিছত লগৰ ল'ৰাখিনিৰ লগত কেম্পত খেলেগৈ আৰু ফ্ৰী ফায়াৰ খেলেগৈ সেনেকৈ দিনটো নিয়ে দিয়ে আৰু তাৰপিছত গধূলি সময়ত আহিব আৰু মোবাইল টিপিব মোবাইল টিপিনে ভাত চাত খাই শুই থাকে আৰু হয় নেকি তেনেহ'লে আৰু আমি ছোৱালীজনী বিয়া পাতিব নোৱাৰিম নহয় দেউতা আমাৰ একেবাৰে বহুত অপমান হৈছে যাওঁগৈ বোলে কামনি হয় নেকি এইবোৰ তেতিয়া যাওঁগৈ আমাৰ ইয়াত বহুত অপমান কৰা হৈছে যি হ'ল আৰু দেই ফাল্টুৱে হ'লে এতিয়া যদি ছোৱালীজনী বিয়া দিয়েহেঁতেন একেবাৰে গোটেই ধ্বংস হৈ গ'লহেঁতেন
ভালে পাইছোঁ আপোনালোকে কেনেকৈ পালে ক'ব আৰু যদিহে আপোনালোকে আমাক ভাল কাম বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই নুফুটাকৈ মুখতে একেবাৰে আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে এটা কমেণ্ট কৰি দিব তেতিয়া